Welcome you all to this grand Bohag Bihu celebration at Hyderabad. Assam is a land of diversity, a land of multiple colors, and a land of fairs and festivals. The superb blend of heritage extracted from numerous races have made Assam the home to the most colorful festivals which are passionate, compelling, mesmerizing, reflecting the true spirit, tradition and lifestyle of the people of Assam. Bihu, as we all know, is the major festival of Assam. It is celebrated in Assam thrice a year. The three major Bihus are Bohag Bihu or the Rongali Bihu, Magh Bihu or the Bhogali Bihu, Kati Bihu or the Kongali Bihu. Of the three Bihu festivals, the Bohag Bihu or the Bhogali Bihu is the period of greatest enjoyment. It marks the onset of the Assamese New Year and the coming of spring. It is celebrated in Assam with grandeur. It is a festival that transcends all religious and class barriers to bring people together in a free and ঘৰৰ বাচ্চদাত প্ৰকৃতিজনীও লাজৰ উৰণিখন টানি লয় সংগোপনে আহক বিহু বলিয়া ৰাইজ আজি আমাৰ ৰঙালী বিহুৰ উদযাপনৰ শুভাৰম্ভ কৰিবলৈ ওলাইছো এটি সুমধুৰ সমবেত সংগীতেৰে সৃষ্টিৰ থাপনাত কৃষ্টিৰ ঐক্য হিচাপে এই সমবেত সংগীতি আগবঢ়াইছে হায়দৰাবাদৰ লুইতপৰীয়াৰ শিল্পীবৃন্দই আহক ৰাইজ আমি কুৰাচুৰে সৈতে আজি আমাৰ এই সাংস্কৃতিক
সহযোগিতা আগবঢ়াইছে। এয়া আমি মঞ্চত আদৰিব বিচাৰিছোঁ মিষ্টাৰ বিমল ভট্টাচাৰ্যক। আদৰিব একনি দৰ্শক মণ্ডলী,
আজি আমাৰ মাজত তেখেতৰ নামেই তেখেতৰ পৰিচয় আমি আদৰিব ওলাইছোঁ আমাৰ মাজত উপস্থিত থকা শ্ৰী MG K ভানু অৰ্থাৎ আমাৰ মৰমৰ ভানুদা তেওঁ বৰ্তমান অন্ধ্ৰপ্ৰদেশ চৰকাৰৰ প্ৰিন্সিপাল এয়া মঞ্চত মিষ্টাৰ MG K ভানু তেওঁক এখনি ফুলাম গামোচা আৰু এটি ফুলৰ থোপাৰে আজি সম্ভাষণ জনাব এয়া মিছেছ কবিতা ভট্টাচাৰ্য লগতে আমাৰ মাজত উপস্থিত আছে মিছেছ ভানু মেডাম তেখেতকো আমি মঞ্চত ওয়েলকাম জনাইছোঁ আৰু তেখেতক এটি ফুলৰ থোপাৰে আদৰিব মিছেছ পাখি বৰদলৈ আমাৰ অতি মৰমৰ ভানু বাইদেউ আৰু মই যিখিনি আমাক সাহস দি আহিলে তেওঁৰ পৰা আমি দুআষাৰ শুনিব বিচাৰিছোঁ তেওঁৰ মৰমৰ মাত আমি শুনিব পালে নিচেই সুখী হ'ম আৰু তেওঁ যেন আমাক এই লুইতপৰীয়া অনুষ্ঠানটোত আগবঢ়াই নিয়াত সদায় আহি সহায় সহযোগ আগবঢ়ায় সেয়া আমি তেওঁৰ পৰা আশা কৰিলোঁ অসমীয়া বন্ধুসকল মোক মানে তেজ বিহুত আগতে কেনেকুৱা আমাৰ গাঁৱত গৈ পেলাই এই বিহু এসব দেখিছিলোঁ আৰু তেজপুৰত দিছিল আগতে এইটো সময়ত অসমত আপোনালোকে সকলো জানে তথাপি আকৌ আই এম জাষ্ট ৰিকলেক্টিং এইটো সময়ত আপুনি অসমত যদি যিকোনো গাঁৱত গ'লে গাঁৱত প্ৰত্যেক গাঁও এনেকুৱা ফেষ্টিভেল মুডত থাকে তেনেকুৱা ভাৰতদেশত কোনো ঠাইত তেনেকুৱা নাই গোটেই মানে ফেষ্টিভেলবোৰ হৈ থাকে সব ঠাইতো ফেষ্টিভেল হয় যি ফেষ্টিভেল মানে আমাৰ বেলেগ ঠাইত কেনেকুৱা হয় এটা ফ্যামিলিৰ মাজত ফেষ্টিভেল হয় মানে এটা ফ্যামিলি ফেষ্টিভেল হৈছে গোটেই গাঁও এটা ফ্যামিলিৰ নিচিনা ফেষ্টিভেল যি কৰা বস্তু মই অসমতে দেখিছোঁ এইটো অসমৰ গাঁৱতে দেখিছোঁ এইবোৰ মানে মনত পৰিলে মই যিমান কেনেকুৱা মই দ্য গুড টাইমছ আই হ্যাড ইন আসাম and the love and affection always get and that you know that's something which I really like it and moi etia aji 2 বছৰ পৰা মই এতিয়া হায়দৰাবাদ কাম কৰি আছো তাৰ আগতে অসমতে আছিলো আপুনি সকলোৱে জানে মই মানে ইয়াতে চিফ মিনিষ্টাৰ অফিচত সেক্ৰেটাৰী হিচাপে কাম কৰি আছো মোৰ ফোন নম্বৰ ধীৰাজ লগত আছে যদি আমাৰ অসমীয়া বন্ধুসকলক যদি কিবা দৰকাৰ পৰিলে কেতিয়াবা এনিথিং ইউ পিপল ফিল দ্যাট আই ক্যান বি অফ এনি হেল্প ইউ ক্যান জাস্ট সেন্ড মি SMS বিকজ মানে যিকোনো অসমীয়া হায়দৰাবাদত যিকোনো সমস্যাত মোৰ ওচৰত মোক চিনাকি নাথাকিলেও হ'ব মোৰ ওচৰত আহিলে মই মানে কিবা ট্ৰেইন ৰিজাৰ্ভেশ্যন লাগে কিবা হস্পিটেলত প্ৰব্লেম হৈছে কিবা কেতিয়াবা ডাঙৰ প্ৰব্লেমো হৈ যায় মানুহবোৰ অসমৰ পৰা আহে আৰু ইয়াতে আহি মানে মোক SMS পঠাই দিলে মই মানে ইয়াতে তেনেকুৱা পজিশ্যনত আছোঁ মই অলপ কিবা মই যিমান কৰিব পাৰোঁ এইটো ইট উইল বি মাই প্লেজাৰ টু এচিষ্ট দ্যাট আৰু এটা কথা মই তেজপুৰ আৰু আমি চেষ্টা কৰিম ইয়াতে অলপ এটা নামঘৰ হ'লে অসমৰ সংস্কৃতি কেনেকুৱা নামঘৰ কিবোৰ কেনেকুৱা থাকে ইয়াতে আমাৰ we can propagate the and people of Andhra also can know the rich culture of Assam because very few people know about Assam what Assam is actually they have all misplaced I would say wrong notions about us edine jubina hote edine mo koisilo what we are here very few people know আর মোর একটা লুইত করে বড় আপত্তি এটা আছে কি এটা বুক পাবলিশ করে বুকত মোর নাম আর ফোন নাম্বার নি দিয়ে মই যে বছর কইছো এই বছর বুক মো দিছো বেমলে কইছে এ পহরিছো এ মুখ পহরলে কেন কো ডাঙ্গেরিয়া আপনাকে মুখ পহর না পহরিব না মন মই অসমীয়া বলি ভাবিব because I have spent almost 20 years in Assam like I have worked in almost all corners of Assam ମୁଁ କରିମଗଞ୍ଜত କାମ କରିଛୁଁ କୋକରାଝାରତ କାମ କରିଛୁଁ ଧୁବରୀତ କାମ କରିଛୁଁ ତେଜପୁର ଗୌହାଟୀ ଦିବ୍ରୁଗଡ଼ all corners of মই অসমীয়া আৰু আপোনালোক সকলোকে ৰংগালী বিহুৰ শুভেচ্ছা জনাই পেলাই I am very happy to be here and thank you very much
ধন্যবাদ আমি বিচাৰোঁ। প্ৰতি বছৰে আমাৰ লুইতপৰীয়াৰ পৰা এখন ডাইৰেক্টৰী উলিওৱা হয় আৰু এই ডাইৰেক্টৰীখনত আপোনালোকে সকলোৱে মানে অসমীয়া ছ'চাইটিৰ যিখিনি মানুহ ইয়াত বাস কৰি আছে তেওঁলোকৰ ফোন নাম্বাৰ মোবাইল নাম্বাৰ এইখিনি পাব আৰু সহায় সহযোগ কিবা প্ৰয়োজন হ'লে আপোনালোকে লুইতপৰীয়া ডাইৰেক্টৰী মানে কণ্টেক্ট কৰিব পাৰে। থেংক ইউ ভানু ছাৰ। থেংক ইউ মেডাম। এক মিনিট ৰাইজসকল, মই ভানুদাক বহুত কম সময়ৰ কাৰণে তেখেতৰ লগত কথা পাতিছোঁ, কিন্তু দুটা কথা মই এতিয়া ক'ব ওলাইছোঁ। এটা হৈছে মই যেতিয়াই তেখেতৰ লগত কথা পাতোঁ তেতিয়াই মই ভাবোঁ যে তেখেতে অসমৰ এনেকুৱা কিছুমান ভাল কথা কয় যিটো নৰ্মেলি যিটো মই মিছ কৰিছিলোঁ, কিন্তু তেখেতে মোৰ চকুত আঙুলিয়ে দিয়ে এনেকুৱা এটা কিমান ভাল কথা এটা কিছুমান অসমত থাকে। মই এভৰি টাইম গতিকে আই ৰিয়েলি এপ্ৰিচিয়েট মোৰ চকু খোলাৰ কাৰণে। আৰু আই থিংক আমাৰ ফ্ৰী চেয়াৰ অৰ থেংকছ টু ভানুদা। মই কেতিয়াবা মই ড্ৰাইভাৰ লগত অসমীয়াত কথা পাতি থাকোঁ, মানে বহি পেলাই বলা বুলি কয় মানে। আৰু মানে প্ৰতিদিন অসমৰ পৰা কিমান বহুত ফোন আহি থাকে মোক। আই এম ৰেগুলাৰ টাচ উইথ আছাম। ইনফেক্ট টুডে আই মাষ্ট হেভ গট মোৰ দেন 100 SMS ফ্ৰম আছাম। চ' মানে আৰু এটা কথা আছে মই ক'ব খুজিছোঁ, এতিয়া আমাৰ লাষ্ট 1.5 year পৰা বহুতখিনি ছিকিউৰিটি গাৰ্ড অসমৰ পৰা আহিছে, especially from Lakhimpur district, Sibsagar district, high-tech city, Jubilee Hills areas of security guard board. মই এটা সাজেশন দিওঁ, আপোনাৰ লুইতপৰীয়াৰ মেম্বাৰবোৰ আপুনি অসমৰ নিউজ পেপাৰত এটা এডভাৰটাইজমেণ্ট দিয়ক। এই প্ৰতিদিন তেনেকুৱা নিউজ পেপাৰ এডভাৰটাইজমেণ্ট দিয়ে, তেখেতৰ পৰিয়ালবিলাক এইটো মেম্বাৰ চাই পেলাই ইয়াতে মানুহবিলাকক ক'ব। নাইতো ইয়াত আপুনি ইউ কেনট ৰিচ দেম। Most of them, they don't even read newspapers. And they need our support. Whenever I meet any security guard, I immediately give my mobile number to him. I say, so, Jiman Bandhu, please. Mr. Khonin Borua, তেখেতক এখনি ফুলাম গামোচা আৰু এটি ফুলৰ থোপাৰে সম্ভাষণ জনাব আমাৰ মাজতে উপস্থিত থকা মিছেছ মাধুৰিমা শৰ্মা। এয়া মঞ্চত মিষ্টাৰ খনিন বৰুৱা। আমাৰ লুইতপৰীয়া সংগঠনৰ লৈছোঁ তেওঁ আমাক বহুতো সহায় সহযোগ আগবঢ়াই আজি এই সন্ধিয়াটো আগবঢ়াই দিয়াত আমাক বহুতখিনি উপকৃত কৰিলে। থেংক ইউ। তেওঁক এটা আমি ফুলৰ থোপাৰে আৰু এখন গামোচাৰে আদৰণি জনাবলৈ বিচাৰিছোঁ। থেংক ইউ অল অফ ইউ। এয়া মঞ্চত সঞ্জু গগৈ, তেওঁ এটি বিহু নৃত্য পৰিৱেশন কৰিব। এয়া মঞ্চত সঞ্জু গগৈ।
अंदर बैठे हुए नेक्स्ट নহয় নেকি এই মঞ্চত আনলিমিট পৰিৱেশন কৰিব লাগিছে প্লিজ অৰুণিমা দেৱনাথ এই মঞ্চত অৰুণিমা দেৱনাথ
সাংস্কৃতিক অনুষ্ঠান আগবঢ়াইছে বহুতো কষ্টৰ মাজেৰে বহুতো চেষ্টাৰ মাজেৰে আমি আজি এই প্ৰগ্ৰামটো কৰিছোঁ আমাৰ বহুতো আমাৰ ডেকা গাভৰু আমাৰ হায়দৰাবাদৰ ডেকা গাভৰুৰ বহুত মানে কণ্ট্ৰিবিউশ্যন আছে আজি এই প্ৰগ্ৰামটোৰ কাৰণে মই এই গানটো গীত কেইটামান গাম মই গীত কেইটা হিন্দীতে গাম হিন্দী গীত কেইটামান গাম কিন্তু আজিৰ এই গোটেই অনুষ্ঠানটোৰ মানে সাকসেসত মই আমাৰ যিখিনি ইয়াং ক্ৰাউডছ আছে যিখিনি আমাৰ ডেকা আছে আমাৰ লুইট পৰিয়াৰ মাজত মই আপোনালোক বিচাৰোঁ যে ইউ প্লিজ গিভ আ বিগ হ্যান্ড টু দ্যাট প্লিজ থ্যাংক ইউ সো বহুতে বহুত অসমীয়া গান গালে আমাৰ মাজত হিন্দী ভাষী লোকো আছে আমাৰ তেলেগু ভাষী লোকো আছে నేను మెల్లమెల్లగా తెలుగు నడుచుకుంటున్నాను লাহে লাহে తెలుగు শিকি আছোঁ but still I'll prefer to sing some Hindi songs আজিকালি মানে হিন্দী songs বুলি ক'লে সব ল'ৰা ছোৱালী মানে just jump over the things like okay fine Shah Rukh Khan Amir Khan Amitabh Bachchan so I'll try to make an attempt but চেষ্টা এটা কৰি চাওঁ কিবা ভুল যদি ভ্ৰান্তি হয় আপোনালোকৰ ভাইটি দাদা হাজবেণ্ড বুলি ল'ব কাৰণ ৱাইফৰ এজনী আছে বেয়া নাপাব সো যিখিনি ভুল হয় মোক ক্ষমা কৰি দিয়ে যায় থ্যাংক ইউ সো লেট আস স্টার্ট উইথ ইয়েস বস मैं कोई ऐसा गीत गाऊं
Thank you. Subhanallah, 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 Subhanallah. Chance